স্বামী স্ত্রীয়ে রোজা রাখিছে, দুয়োজনে দিনত একেখন বিছনাত শুব পৰা জায়েজ আছে। এজনে আনজনক টাচ কৰিব পাৰে, এজনে আনজনক প্যাৰ মহব্বত কৰিব পাৰে। কিন্তু এনেকুৱা কৰিলেই যদি আপোনাৰ বীৰ্য হাৰা হয় বা সংগমত লিপ্ত হোৱাৰ আকাংক্ষা থাকে, তেনেহলে এনেবোৰ কাৰ্য মকৰুহ হয়। তাৰ পৰা বিৰত ৰখাটো বেছি বেহতৰ। যদি ৰাতি ফৰজ গছল হয়, আপোনাৰ কিবা কাৰণত ফৰজ গছল আদায় কৰিবলৈ নোৱাৰিলো, আপুনি মই যদি এনেকৈ চেহৰি খাই দিওঁ, তেতিয়াহ'লে আপোনাৰ মোৰ ৰোজা শুদ্ধ হ'ব। আপুনি মই যদি ৰাতিপুৱাই গছল কৰোঁ, আপোনাৰ মোৰ তথাপিও ৰোজা নষ্ট নহয়, ৰোজা ভংগ নহয়, ৰোজা হৈ যাব। ৰোজা ৰাখি দিনত আতৰ লগাব পাৰে, চৰমা লগাব পাৰে, সুগন্ধি ব্যৱহাৰ কৰিব পাৰে, আৰু আতৰ ব্যৱহাৰ কৰিব পাৰে, চুৰমা তেল লগাব পাৰে। এইটোৰ দ্বাৰাই ৰোজা ভংগ নহয়, ৰোজা নষ্ট নহয়। ধৰি লওক আমাৰ যুৱকৰ মাজত কিছুমান এনেকুৱা দেখা যায়, ৰাতি টোপনি মাৰিছে, 2-3 বজাত সপনৰ দোষ হ'ল নাইবা এহতেলাম হ'ল, তেওঁ ৰোজাটো সেনেকৈ এৰি দিয়ে, ৰোজা নাৰাখে। গা গছল কৰাৰ কাৰণে তেওঁ লাজ কৰে, ঘৰৰ মানুহৰ কাৰণে তেওঁৰ অলপ প্ৰব্লেম হয়, সেইটোৰ কাৰণে ভাবে তেওঁ ভাবে যে মইতো নাপাক হৈ গ'লো, এতিয়া আৰু ৰোজা নাৰাখো, এতিয়াতো ৰোজা ৰাখিলে মোৰ নহ'ব। কিন্তু তেওঁৰ জানা নাই, সেইকাৰণে তেওঁ ইমানখিনি কথা চিন্তা কৰি ৰোজাটো এৰি দিছে। আচলতে এইটো নহয়, আমাৰ শৰীয়তে কৈ আছে তোমাৰ সপনৰ দোষ হৈছে, এহতেলাম হৈছে, তুমি যদি গছল কৰিব পাৰা নাই, তুমি চেহৰি খাই লোৱা, চেহৰি খাই তুমি ৰোজা ৰাখা। চেহৰি খোৱাৰ পিছত যদি তোমাৰ সময় সুবিধা মিলিছে, তেতিয়াহ'লে তুমি গছল কৰা। যদি তোমাৰ তেতিয়াও সময় মিলা নাই, তুমি ৰাতিপুৱাই গছল কৰা, তোমাৰ কাৰণে ৰোজা হৈ যাব, তোমাৰ কাৰণে ৰোজা নষ্ট নহয়, ভংগ নহয়। আমাৰ যুৱক আকসামে নাজানে কাৰণে এইটো বস্তু ৰোজাটোৰ পৰা এৰি দিয়ে, ফৰজ এটা আল্লাহৰ হুকুম এৰি দিয়ে। এইটো নহয় মোৰ ভাইসকল, মোৰ বন্ধুসকল। এতিয়া ৰোজা ৰাখিছো, দিনত টোপনি মাৰিছো, দিনত টোপনি মাৰোতে এনেকুৱা সপোন দেখিছো, যাৰ দ্বাৰাই মানে কি হৈ গ'ল, গছল ৱাজিব হৈ গ'ল, সেইটোৰ দ্বাৰাই ৰোজা ভংগ হ'ব নেকি? ৰোজা ভংগ নহয়, ৰোজা শুদ্ধ হ'ব, ৰোজা হৈ থাকিব, ৰোজা নষ্ট নহয়, ৰোজা ভংগ নহয়। আপুনি সপোন দেখিছে, বেয়া সপোন দেখিছে, তাৰ দ্বাৰাই গছল ৱাজিব হৈ গ'ল, আপুনি কি কৰক? গছল আদায় কৰক। গছল আদায় কৰাৰ লগে লগে টেনচন নাই একো, আপোনাৰ ৰোজা হৈ থাকিল, ৰোজা নষ্ট নহয়, ৰোজা কোনো ধৰণৰ খাৰাপ নহয়। আমাৰ আকসাম যুৱকে নাজানে কাৰণে এই বস্তুটো বহুত খেলি মেলি কৰে।